নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম এনে এখন দেশৰ বিষয়ে যিখন দেশত 700ৰো অধিক নদী আছে। এখন এনেকুৱা দেশ য'ত বিশ্বৰ সকলোতকৈ ডাঙৰ বীজ আছে, আৰু এনে এখন দেশ য'ত দেশৰ লোকসকলক হাঁহিব অনুমতি নাই, আৰু এইখন দেশ ৰয়েল বেংগল টাইগাৰ বাবে বিখ্যাত। হয় বন্ধুসকল, আজি আমি কথা পাতিম আমাৰ চুবুৰীয়া দেশ বাংলাদেশৰ বিষয়ে। এইখন দেশ ধুনীয়া ছোৱালী, সেউজীয়া অৰণ্য, প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত। বন্ধুসকল, আপুনি যদি বাংলাদেশক এখন মহান দেশ বুলি ভাবে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। তেনেহ'লে বেছি পলম নকৰি বাংলাদেশৰ ৰহস্যময় তথ্যবোৰৰ বিষয়ে জানো আহক। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি আমাৰ বিপুল ফেক্ট চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক। বন্ধুসকল, বাংলাদেশৰ অফিচিয়েল নাম হৈছে পিপল ৰিপাব্লিক অফ বাংলাদেশ। এলেকা হিচাপত বিশ্বৰ দেশসমূহৰ ভিতৰত বাংলাদেশ 52 নম্বৰ স্থান দখল কৰিছে। 16 কোটি জনসংখ্যা থকা বিশ্ব জনসংখ্যাৰ ক্ষেত্ৰত 8 নম্বৰ স্থান দখল কৰা সকলোতকৈ ডাঙৰ দেশ। দেশখনৰ মুঠ মাটিকাল হৈছে 1,47,570 বৰ্গ কিলোমিটাৰ আৰু দেশখনৰ জনসংখ্যা ঘনত্ব হৈছে 1265 জন প্ৰতি কিলোমিটাৰ। বন্ধুসকল, 1947 চনত আমাৰ দেশ স্বাধীন হৈছিল। কিন্তু আপোনালোকে জানেনে, স্বাধীন হোৱাৰ আগতে বাংলাদেশো আমাৰ দেশৰ অংশ আছিল। কিন্তু মুছলিম জনসংখ্যা অধিক হোৱাৰ বাবে পাকিস্তানী লোকসকলে বহুত অত্যাচাৰ কৰিছিল। তাৰ পাছত 1971 চনত আমাৰ ভাৰত চৰকাৰৰ সহায়ত বাংলাদেশে পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰিছিল। আৰু বন্ধুসকল, আপুনি জানেনে বাংলাদেশত স্বাধীনতা দিৱস 26 মাৰ্চ তাৰিখে পালন কৰা হয়। আপুনি জানেনে এই দেশৰ নাম বাংলাদেশ কিয় ৰখা হ'ল? বন্ধুসকল, দেশখন দুটা শব্দৰ যোগ হৈ দেশৰ নাম বাংলাদেশ হয়, যেনে বাংলা আৰু দেশ। বাংলাদেশ ইয়াৰ অৰ্থ হৈছে বঙালী ভাষা কোৱা লোকৰ দেশ। দেশখনৰ 98% লোক বঙালী ভাষা কয়, আৰু দেশখনৰ খোৱা বোৱা জীৱন যাপন প্ৰণালী আমাৰ ভাৰতবৰ্ষত থকা পশ্চিম বংগৰ দৰে। বন্ধুসকল, দেশসমূহৰ ভিতৰত বাংলাদেশ হ'ল এনেকুৱা এখন দেশ য'ত 50% জনসংখ্যা গ্ৰাম্য অঞ্চলত বাস কৰে। দেশখনৰ 39% লোক চহৰত আৰু 81% লোক গ্ৰাম্য অঞ্চলত বাস কৰে। বন্ধুসকল, বাংলাদেশত কৃষি ভূমিকা অধিক। আপুনি জানি আচৰিত হ'ব, দেশখনৰ 64% মাটিতে খেতি কৰা হয়। সেইবাবে 50% লোক কৃষিৰ লগত জড়িত। সেইবাবে খেতিয়ে হ'ল দেশখনৰ মূল জীৱিকা। ধান উৎপাদনৰ ক্ষেত্ৰত বাংলাদেশ বিশ্বৰ ভিতৰত 4 নম্বৰ স্থানত আছে। তাৰ উপৰিও দেশখনৰ চাহৰ উৎপাদনো অধিক মাত্ৰাত কৰা হয়। বিশ্বৰ 3% চাহ উৎপাদন বাংলাদেশতে কৰা হয়। বন্ধুসকল, দেশখনক কাণ্ট্ৰি অৱ ৰিভাৰ্ছ বুলি কোৱা হয়, কাৰণ দেশখনত আপুনি 700ৰো অধিক নদী চাবলৈ পাব। এছিয়াৰ সকলোতকৈ ডাঙৰ নদী যেনে গংগা, মেঘনা, ব্ৰহ্মপুত্ৰ এই সৰু দেশখনৰ মাজেদি বৈ যায়, আৰু সকলোতকৈ ডাঙৰ নদী ডেল্টা বাংলাদেশতে আছে। বন্ধুসকল, নদীত দেশবোৰৰ বাবে এটা গৌৰৱ, কিন্তু ইয়াৰ কিছুমান ছাইড ইফেক্টো চাবলৈ পোৱা যায়, যাৰ ফলত বাংলাদেশৰ প্ৰতি বছৰে ভয়াৱহ বানপানীৰ সন্মুখীন হ'বলগীয়া হয়। সেইবাবে বাৰিষা কালত 2-3 মাহ ধৰি বানপানীয়ে গোটেই দেশখন ডুবি থাকে। বানপানীৰ ফলত বাংলাদেশৰ প্ৰতি বছৰে কোটি টকা আৰ্থিক সম্পদ নষ্ট হয়। কিন্তু বন্ধুসকল, ভাল খবৰ এইটো যে বানপানী হোৱাৰ উপৰিও দেশখনত শিক্ষাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে, কাৰণ কেইটামান বছৰৰ ভিতৰতে বোৰ্ড স্কুল ছিষ্টেম চৰকাৰৰ দ্বাৰা স্থাপিত কৰা হৈছে, আৰু দেশখনত ই সফলতাও লাভ কৰিছে। সেইবাবে বানপানী হ'লেও শিক্ষাৰ্থীসকলৰ কোনো ধৰণৰ প্ৰভাৱ পৰা দেখা নাযায়। বন্ধুসকল, বাংলাদেশৰ লোকসকল বাতৰি কাকত পঢ়িবলৈ ভাল পায়। আপুনি জানি আচৰিত হ'ব, ইয়াত 2000তকৈ অধিক বাতৰি কাকত আৰু মেগাজিন পাব্লিছ কৰা হয়। বন্ধুসকল, বাংলাদেশৰ ৰাষ্ট্ৰীয় গীত হৈছে আমাৰ সোণাৰ বাংলা, আৰু আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গীত জন গণ মন গীত বঙালৰ মহান সাহিত্যকাৰ আৰু কবি ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল। এতিয়া আমি জানিম বাংলাদেশৰ লোকসকলৰ বিষয়ে। আমাৰ দেশত যেনেকৈ বাওঁ হাতেদি পূজা কৰা বা কোনো কাম কৰাত অশুভ বুলি মনা হয়, সেইদৰে বাংলাদেশতো বাওঁ হাতেদি হেণ্ডশ্বেক কৰাটো অশুভ বুলি মনা হয়। তাৰ উপৰি বাওঁ হাতেদি খোৱা আৰু কোনো কাম কৰা অশুভ বুলি মনা হয়। বন্ধুসকল, আপুনি জানি আচৰিত হ'ব, বিশ্বৰ দেশসমূহৰ ভিতৰত বাংলাদেশেই হ'ল এনেকুৱা এখন দেশ য'ত আপুনি হাঁহিব নোৱাৰে। আপুনি ঠিকে শুনিলে, বাংলাদেশত আপুনি হাঁহিব নোৱাৰে। হাঁহাটো ইয়াত কেঁচুৱা বা মূৰ্খ বুলি কোৱা হয়। বন্ধুসকল, বাংলাদেশত আজিও 51% ছোৱালী বাল বিবাহত আবদ্ধ হয়। ইয়াত কম বয়সৰ ছোৱালীক বৃদ্ধ লোকৰ লগত বিয়া দিয়া হয়, মাত্ৰ পইচাৰ অভাৱত। বাংলাদেশ সেই দেশবোৰৰ তালিকাত পৰে য'ত বেশ্যাবৃত্তিক আইনী স্বীকৃতি দিয়া হৈছে। বাংলাদেশৰ নাম বিশ্বৰ ভিতৰতে সকলোতকৈ ডাঙৰ ৰেড লাইট এৰিয়া তালিকাত পৰে, যাৰ ফলত দূৰ-দূৰণি মানুহ এই দেশখনলৈ আহিবলৈ বিচাৰে। আপুনি জানেনে, বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল হৈছে কাবাডী, কিন্তু আমাৰ ভাৰতবৰ্ষৰ দৰে সকলো ব্যক্তি ক্ৰিকেটেই ভাল পায়। বন্ধুসকল, দেশখনৰ ধুনীয়া ছোৱালী দেশ বুলি ক'লেও চাগে ভুল নহ'ব, কাৰণ ইয়াত আপুনি এটা পাছত এটা ধুনীয়া ছোৱালী চাবলৈ পাব, যি সকলো ব্যক্তিকে নিজৰ ফালে আকৰ্ষিত কৰে। বন্ধুসকল, বাংলাদেশৰ লোকসকল নিজৰ ফিটনেছক লৈ বহুত ৰাখিত। সেইবাবে এই দেশখনত আপুনি শকত মানুহ প্ৰায় কম হিচাপে দেখা পাব। সৰু হোৱাৰ উপৰিও দেশখনৰ 17খন এয়াৰপৰ্ট আছে। কোৱা হয় ট্ৰেফিকৰ অসুবিধা হোৱাৰ বাবে আপুনি যদি এমাৰ্জেঞ্চি ক'ৰবাত যাবলৈ হ'লে
4 ঘণ্টা আগতে ঘৰৰ পৰা ওলাব লাগিব। বন্ধুসকল এতিয়া কথা পাতোঁ দেশখনত কেইখনমান ভ্ৰমণ কৰিব পৰা ঠাইৰ বিষয়ে। সৰ্বপ্ৰথমে কথা পাতোঁ দেশখনৰ ৰাজধানী আৰু ডাঙৰ চহৰ ঢাকাৰ বিষয়ে। বন্ধুসকল বাংলাদেশ চাফ চিকুণতাৰ ক্ষেত্ৰত একেবাৰে পিছপৰা। সেইবাবে বাংলাদেশৰ ৰাজধানী ঢাকাক চহৰক লেতেৰা চহৰ বুলি কোৱা হয়। বন্ধুসকল আপুনি জানেনে ঢাকাক মছজিদৰ চহৰ বুলি কোৱা হয়, কাৰণ এই চহৰখনত আপুনি 1000তকৈ অধিক মছজিদ চাবলৈ পাব। বন্ধুসকল বাংলাদেশত বিশ্বৰ সকলোতকৈ ডাঙৰ বীচ আছে, যাৰ নাম হৈছে বাজাৰ বীচ। বীচখনৰ দৈৰ্ঘ্য হৈছে 135 কিলোমিটাৰ। এইখন বীচৰ কাষতে এখন ডাঙৰ বজাৰো বহে। লগতে ইয়াক বাংলাদেশৰ লাইফ লাইন বুলিও কোৱা হয়, কাৰণ এই বীচৰ কাষতে দেশখনত ডাঙৰ বন্দৰগাহ স্থাপিত কৰা হৈছে। তাৰ উপৰিও দেশখনৰ চিটাগঙো হৈছে এখন ধুনীয়া চহৰ। ইয়াৰ পাহাৰ, প্ৰাকৃতিক সৌন্দৰ্য, জলপ্ৰপাত আদিয়ে সকলোকে আকৰ্ষিত কৰে। এই চহৰখনক গেটৱে অফ বাংলাদেশ বুলি কোৱা হয়। চিলেট হৈছে পূব বাংলাদেশৰ এখন চহৰ। সুৰমা নদীৰ ওপৰত ই ইয়াৰ চুফী মন্দিৰৰ বাবে জনাজাত, যেনে 14শ শতিকাত সন্ত হজৰত শ্বাহ জালালৰ অলংকৃত সমাধি আৰু মছজিদ, যি এতিয়া দৰগা গেটৰ ওচৰত এক মুখ্য তীৰ্থস্থান। তাৰ উপৰিও আপুনি যদি ডাঙৰ ডাঙৰ চাহৰ বাগান চাব বিচাৰে, তেনেহ'লে আপুনি এই চহৰখনত নিশ্চয় ভ্ৰমণ কৰিব। বাংলাদেশত ভ্ৰমণ কৰিব পৰা ঠাইৰ ভিতৰত এখন হ'ল সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান, য'ত আপুনি সহজে বেংগল টাইগাৰ চাবলৈ পাব। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু আপুনি যদি কেতিয়াবা বাংলাদেশলৈ গৈছে, তেনেহ'লে আপোনাৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব। আৰু যদি আপুনি আমাৰ বিপুল ফেক্ট চেনেললৈ প্ৰথমবাৰৰ পৰা আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে লাইক কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। ধন্যবাদ।